हेलो फ्रेंड्स, मैं रेखी मास्टर टीचर पिंकी शर्मा। आज आपनालोকক जनाम कोन तीनटा नम्बर यूनिवर्स कन्सियसनेसर লগত डायरेक्टली कानेक्टेड हुई आछे। तो फ्रेंड्स, एनार्जी साइंटिस्ट निकोला टेस्लार मते विश्व ब्रह्मांडर प्रतिटो बस्तुते एनार्जी परिपूर्ण आछे आरो এই एनार्जी एटा फर्মৰ পৰা অন্য এটা ফর্মত কনভার্ট হই থাকে। নিকোলা টেসলার মতে আমার লাইফৰ এভরিথিং সকলোবোৰে হৈছে অংক বা হিসাব। তো আমার জীবনটো যেটা অংক হিসাবত চলি আছে, এই জীবনক আমি যদি গভীরভাবে বিশ্লেষণ কৰো বা চিন্তা কৰো, তেন্তে আমি জানিব পাৰিম যে আমাৰ লাইফত যোগ বিয়োগ পূরণ হরণ এই সকলোবোৰ মিলাই লয়ে আমি জীবন যাপন কৰি আছো বা আমাৰ জীবন। নিকোলা টেসলাৰ মতে একৰ পৰা ৯ লৈকে প্ৰতিটো সংখ্যাই এনাৰ্জিত পৰিপূৰ্ণ হৈ আছে। প্ৰতিটো সংখ্যাৰে বেলেগ বেলেগ ভাইব্ৰেচন আছে আৰু 369 এই সংখ্যা তিনিটা সম্পূৰ্ণভাৱে এনাৰ্জি সায়েন্সৰ লগত জড়িত হৈ আছে। 369 হৈছে ইউনিভাৰ্সেল নাম্বাৰ বা বিশ্বশক্তিৰ নাম্বাৰ। নিউমাৰলজি মতে বা সংখ্যা বিজ্ঞানৰ মতে কাৰোবাৰ ডেট অফ বাৰ্থত যদি 369 এই সংখ্যা তিনিটা থাকে, তেনেহলে তার লাইফত সকলো ফালৰ পৰা সাকসেস আৰু সাকসেস পাব। বিকজ এই তিনটা নাম্বাৰ ডাইৰেক্টলি ইউনিভাৰ্সৰ লগত কানেক্ট, ইউনিভাৰ্সৰ নাম্বাৰ হয়। ইয়াত 3 হৈছে জুপিটাৰ বা বৃহস্পতিৰ নাম্বাৰ। জুপিটাৰে আমাক কি দিয়ে? জুপিটাৰে আমাৰ জীৱনত কেনেকৈ সকলো ফালৰ পৰা আগবাঢ়ি যাব পাৰি বা কোনো উদ্দেশ্য কেনেকৈ পূৰণ কৰিব পাৰি, লগতে বংশ বৃদ্ধিৰ ক্ষেত্ৰতো জুপিটাৰ কানেক্টেড হৈ আছে। আৰু 6 দ্বিতীয় নাম্বাৰ হৈছে 6 হৈছে কি? শুক্ৰৰ নাম্বাৰ। শুক্ৰই আমাক কি দিয়ে? সুন্দৰ বৈবাহিক বা দাম্পত্য জীৱন দিয়াৰ লগতে সকলো ধৰণৰ ঐশ্বৰ্য আৰাম অৰ্থাৎ সুখ আৰু শান্তি প্ৰদান কৰে। আৰু তৃতীয় সংখ্যাটো হৈছে কি? 9 হৈছে কি? মংগলৰ নাম্বাৰ। মংগলে আমাক হেলথ বা স্বাস্থ্যৰ লগত ডাইৰেক্টলি কানেক্টেড হৈ আছে। তো মংগল এনেকুৱা এটা প্লেনেট যি আমাৰ কৰ্মকো ইমপ্লিমেন্ট কৰে। এই তিনিটা নাম্বাৰ যদি কাৰোবাৰ ডেট অফ বাৰ্থত মিসিং থাকে বা বাৰে বাৰে ৰিপিটেড হৈ থাকে, তেন্তে বিজনেস, জব, কেৰিয়াৰ, ৰিলেশনশিপ সকলো ফালৰ পৰা প্ৰব্লেম আহি থাকে, অৰ্থাৎ বাধা পাই থাকে। তো এই 369 যদি কাৰোবাৰ ডেট অফ বাৰ্থত মিসিং আছে, এই কন্ডিশনত আমি এটা উপায় কৰিব পাৰি। যেনেকে 369 এই নাম্বাৰ কেইটা এটা হোয়াইট পেপাৰত লিখিব লাগিব। লিখি পেলাই আপুনি গোল্ডেন ফ্রেম কৰাব। গোল্ডেন ফ্রেম কৰাই এতিয়া আপুনি যদি অফিসত যায়, তেনেহলে অফিসত আপুনি য'ত বহে সেই বহাৰ ঠিক বেক সাইডত পিছফালে লগাই ৰাখিব। আৰু যদি আপুনি শপ কৰে বা দোকান যদি কৰে, সেই ক্ষেত্ৰতো আপুনি য'ত বহে তাৰ পুৰা বেক সাইডত আপুনি ওয়ালত লগাই ৰাখিব পাৰে। আৰু যদি আপুনি হোম মেকাৰ হয় বা ঘৰতে থাকে আপুনি, তেনে ক্ষেত্ৰত আপুনি ওয়ালেটৰ ভিতৰত এই নাম্বাৰ তিনটা লিখি পেলাই আপুনি ৰাখিব পাৰে। তো ফ্ৰেন্ডস, এই তিনটা উপায় কৰাৰ পিছত আপোনাৰ কেইদিনৰ ভিতৰতে লাইফত চেঞ্জ অহা স্টাৰ্ট হৈ যাব। আপুনি নিজেই চাব, বিজনেছৰ ক্ষেত্ৰত আপোনাৰ সেলস বাঢ়িব, সাংসাৰিক সুখ শান্তি অহা আৰম্ভ হ'ব আপোনাৰ, আৰু আপুনি নিজৰ জীৱনখনক সুন্দৰভাৱে উপভোগ কৰিব পাৰিব।
তো ফ্রেন্ডস, ডেট অফ বাৰ্থৰ মিসিং বা রিপিটেড নাম্বাৰবোৰ নিউমেৰলজি কৰিব বিচাৰে বা কোনোবাই যদি নিউমেৰলজি প্ৰেডিকশন কৰিব বিচাৰে বা ৰেমেডি বিচাৰে বা নেম নিউমেৰলজি কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰে 9101513031।